আপোনালোকে শুনিবলৈ গৈ আছে ৰঞ্জন কুমাৰ হালৈৰ কবিতা ট্ৰেণ্ড। ফিগাৰত তাইৰ চহৰ ফিদা, কলেজত তাই আধুনিকা মনালিছা, গেলা গৰমত চিটিবাছ গোন্ধাই আধুনিকা ৰিনভি পাছপাৰ্টত দেহ আমোল মোলাই। শ্বপিং পাৰ্টি অলপ দামী হ'ব লাগে, বিলাসী গাড়ীত দামী কুকুৰ ফুৰে, প্ৰভু ভক্ত কিয় বিভক্ত, বিলাসী অট্টালিকাত মঙ নহলে ভাত নোখোৱা কুকুৰ আৰু বৃদ্ধাশ্ৰমত মৌন এলাগি সেয়া কোন? প্ৰেম অক্সিজেন মানিবলৈ টান, ধৰি ল'ব পাৰি নদীত সাঁতুৰিব নজনাজনেও সাগৰ সাঁতুৰে ছুইমিং পুলত প্ৰেমৰ নামত। পাছৱৰ্ডত প্ৰেম চলে বনাই লোৱা দাদা ভণ্টি ইনষ্টাগ্ৰামত ধৰা পৰে, নাইকি এডিডাছ ব্লেক টি শ্বাৰ্ট মিলাই পিন্ধা চখিন প্ৰেমৰ ৰণাংগনত সিহঁতবোৰ জংকি পানৈ। লাডাখ মানালী কাপুলছবোৰৰ প্ৰিয়, আমিতো ছিংগল ষ্টিংটোকে খাই গেছখিনি বাহিৰ কৰি লাডাখৰ সুখ লওঁ। বিয়া ঘৰত বিয়ানাম বুলি একোৱেই নাই, গোটেইখন ডিজে বালে বাবু মেৰা গানা চলা দো, बाबू मेरा गाना चला दो, डीजे वाले बाबू मेरा गाना चला दो, डीजे वाले बाबू मेरा गाना चला दो, गाना चला दो, गाना। কেদাৰনাথ কিম্বা জগন্নাথ বিচাৰিলে সকলো দুহাত, ভক্তিহীন শক্তি চখীন মহাদেৱ শিৱ নীলকণ্ঠ দেও বিভক্ত, বিষপান নহয় ভাং খোৱা মহাদেৱৰহে ফলোৱাৰ্ছ বেছি। জন্মদিন শুভেচ্ছা বাৰ্তা দামী হ'ব লাগিব, 21 শতিকাৰ আধুনিক আধুনিকা আমি 12 বজাত শুভেচ্ছা বাৰ্তা নাপালে ৰণাংগন হৈ যাব পাৰে। চুইংগাম চবোৱাৰ অধিকাৰৰ কথা নাহে, মাস্ক নিপিন্ধিলে কৰোণাৰ হাহাকাৰ। কিছু নাভি ওলোৱা বোৱাৰী দুষ্ট নষ্ট স্তন দেখাই ফেচবুক লাইকৰ মাৰাথান দৌৰত ব্যস্ত কিছু জীয়ৰী। ইনষ্টাগ্ৰাম আদিম মানুহৰ ঘৰ, বেছিভাগ আদিম মানুহ, যাৰ গাত কাপোৰ কম তাৰ দোকানত লাইক কমেণ্টছৰ ভিৰ, ডেকাটো বাদেই বুঢ়ায়ো কমেণ্টছত জুই লগাই দিয়ে। ৰাখী বন্ধনত বনাই লোৱা দাদাবোৰ কিয় লাগে যদি আমিষ মেছেজেৰে মেছেঞ্জাৰ লেতেৰা কৰে? ভূতবোৰ মিছাতেই বদনামী, জয়াল ৰাতি কুকুৰ আৰু মদাহীবোৰেই দামী। কাষতে শ্বপিং মল আছে তথাপিও মিনিবাৰ এখন লাগে, নহ'লে তাত নচলে।